গাইজ ডিউটি এতিয়া ছুটি হৈছে আৰু আপোনালোকে দেখা পাইছে এই ল'ৰাজনৰ পিছফালে কি লিখা আছে ছেফটি ফাৰ্ষ্ট। তো কোম্পানীত কাম কৰিলে আপোনালোকে এনেকুৱাকৈ ছেফটি ফাৰ্ষ্ট ৰাখিব লাগিব, পিছত আপুনি কাম কৰিব পাৰিব। ঠিক আছে, ছেফটি নোহোৱাকৈ আপুনি কাম কৰিব নোৱাৰিব। আপোনাৰ শৰীৰ ছেফটি, আপোনাৰ এইবিলাক গোটেই অল এভৰিথিং মানে ছেফটি লাগিব, তেতিয়া আপোনাক কোম্পানীত কাম কৰিব দিব। ঠিক আছে, তো আমি আহি আছোঁ এতিয়া ৰুমলৈ। আপুনি ৰেহান আছে, ৰেহান আপুনি চোৱা, ৰেহান কিবা ক'ব? ৰেহান টাইম নাই, ৰেহান টাইম নাই এতিয়া বৰ্তমান। তো চিঙৰা খাবা? বাবু তুমি চিঙৰা খাবা? মোৰ তাত কিন্তু পইচা নাই কিন্তু দেই। চিঙৰা খাবা গাইছ, চিঙৰা খাবা? চেলাৰী টাইম অহা নাই বাপু, চেলাৰী টাইম অহা নাই, চেলাৰীত মই তোমাক চিঙৰা খাম। ঠিক আছে, তো ৰুমলৈ গৈ আছোঁ এতিয়া। আৰু আগত আপোনালোকে দেখা পাইছে দেখা পাইছে আপোনালোকে ইয়াত কোনো আল নিদিয়াকৈ এনেকুৱাকৈ মানে এৰি থৈ দিয়ে, য'তে মানে য'তে পাই ত'তে পাই মানে ফটো দেই। হা ফটো কি হ'ল? বাইক আহিছে এক মানে এইপিনে ইয়াৰ কি হ'ল? আপোনাৰ ইয়াৰ কি হ'ল জানো, কিয় হোৱা তেনেকুৱা মানে ইও মানে চেল্ফি ল'ব খুজি আছে। ঠিক আছে, এইপিনে চেল্ফি লৈ দিলোঁ ম'হ পোৱালিটোক। অঁ নাই ম'হ পোৱালি। তাৰপিছতে মই গৈ আছোঁ আৰু ভয় লাগিছে দুইটা ম'হৰ মাজত, আৰু মই অকলে, আৰু ৰেহান দা গৈ আছে খোজকাঢ়ি। ৰেহান দা ভয় খোৱা নাই। তো এইপিনে ৰেহান দা কেমেৰা লৈ আহিনে ফটো উঠাই আছে। আকাশখন মানে ফটো উঠাব খুজিছে, মানে তাৰ মোবাইলটো মানে এইটো মানে দেখুৱাব খুজিছে যে মোৰ মোবাইলত মানে কেমেৰা কোৱালিটি বা ফেচিলিটিটো কেনেকুৱা। ঠিক আছে, তো ৰেহান দা এনেকুৱা আমাক দেখুৱাব খুজি আছে। ঠিক আছে, তোমাৰ মোবাইলটো বহুত হেভি হয়, ফটোও হেভি হয়, আমি মানো, কাৰণ মোবাইলটো ফেচিলিটি ভাল আছে। তো এনেকুৱাকৈ মানে ৰেহান দাই দেখুৱাই আছে, মানে প্ৰুভ কৰি আছে আমাক। ঠিক আছে, আল্ট্ৰা মানে কি আছে, HD কোৱালিটি ফটো আহে, চিনেমেটিকৰ ফটো আহে। ঠিক আছে, তো এনেকুৱা ফেচিলিটি আছে আমাৰ ৰেহান দা মোবাইলটো। মই কেতিয়াবা ফটো উঠোঁ এই মোবাইলটো দি কিনে ইনষ্টাগ্ৰামত আপলোড কৰোঁ।